মই ছাগলী নাখাওঁ খালি কাটাত কি পিছ পৰিছে গম নাপাওঁ আন্ধাৰে মুন্ধাৰে দিছোঁতো মানে একেলগে আৰু হ'ব লাগিব শুভেচ্ছা জনাইছোঁ আৰু মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু হেল্ল' ফ্ৰেণ্ডছ ৱেলকাম বেক টু মাই ইউটিউব চেনেল দীপুজ ব্লগ আজি আকৌ এটা নতুন ভিডিঅ' লৈ পেলাই আহিছোঁ আপোনালোকৰ আগত টপাতলি যোৱা কথা আছে লগৰ বন্ধু বহুতকেইটা আছে আজি লগ হ'ম একেলগে আগতে তেনেকৈ মই লগ হোৱা নাই আজি লগ হ'ম গোটেইকেইটাৰ লগত চাওক মোৰ পিছলৈ পৰিৱেশটো এতিয়া বাজিছে আপোনাৰ এতিয়া 6:30 বাজিছে 6:30 বজাত ওলাইছোঁ ডিমুলৈকে অকণমান পিছত ডিমু গৈ পাম মোৰ পাছফালে ভিউটো চাওক চাৰিওফালে সৰিয়হ 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 মজা হ'ব একদম মজা আজি বলক 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 ইয়াৰ পৰা অকলে ওলাইছোঁ অৱশ্যে তাতে লগৰ ছোৱালী বহুত আছে আৰু লগ হ'ম Oh yeah. Are we talking about losing control? I'm gonna show you how we lose control, baby. গাড়ীৰ পৰা নামি পেলাই যি চাওঁ অৱস্থা একদম একো নাই মানুহ চাৰিওফালে আমি অকণমান জেগা পাইছোঁ অলপ জেগা পাইছোঁ অলপমান জেগা এতিয়া কাম চাম আনি গ'লে স্কিন চিন টানি লওঁ লৈ পেলাই হেৰি কৰোঁ আপোনালোকে চাই থাকিব গোটেইকেইটা আহিছে মানে ইউটিউবৰ ডাঙৰ ডাঙৰবিলাক আহিছে আমিতো সৰুৱে দিয়কচোন গোটেইবিলাক আহিছে ভাল লাগিছে আহি এতিয়ালৈকে একেলগে পিকনিক আহিছোঁ একেলগে এনজয় কৰিছোঁ একেলগে ফুৰি আছোঁ এতিয়া আপোনালোকে ভিডিঅ'টো যে চাই আছে দীপুজ ব্লগ চেনেলটো ছাবস্ক্ৰাইব কৰক আগলৈ পঠাই দিয়ক মানে জানো যেনেকৈ অসমৰ বহুত ডাঙৰ ডাঙৰ ইউটিউবাৰ বহুত ওপৰলৈকে গৈছে ঠিক তেনেদৰে দীপুকো পঠাই দিয়ক বহুত ওপৰলৈ গতিকে আপোনালোকে ছাবস্ক্ৰাইব কৰক আৰু ছাপোৰ্ট কৰিব একদমেই নাপাহৰিব বহুত ভাল মজা কৰিছোঁ আমি পুৰা মজা বহুত এনজয় Watch this. Look, Marty Mark. Watch the way I start up. I've been going hard, but I can go way harder. Every beat I'm on, yeah, you know that I slaughter. And I'm always looking gorgeous, chilling with somebody's daughter. Yeah, she loving me. Say she love the way my chain sit and contemplate. And of course it says my name if you wanna wait. To let you know who's finna blow. Always winning, check the scope. I'm only তোৰ লগত আছে ময়ূৰ মিক্স আছাম নমস্কাৰ মোৰ মিক্স আছামিজ গতিকে বহুত ভাল লাগিল আজি ইউটিউব অসমৰ পৰা আমি পিকনিক আহিলোঁ টপাতলি লগতে দীপুদাক লগ পালোঁ দীপুজ ব্লগ চেনেলটো খুব সুন্দৰ সুন্দৰ ভিডিঅ' আপলোড কৰে যদি আপোনালোকে চোৱা নাই চাই আছে বৰ্তমান ছাবস্ক্ৰাইব কৰি দিব আৰু যিমান পাৰে শ্বেয়াৰ কৰি দিব মোক যেনেকৈ ছাপোৰ্ট কৰিছে দীপুদাক এনেকৈ ছাপোৰ্ট কৰিব ধন্যবাদ ঠিক আছে পিকনিক আহি ভাল লাগিছে কিন্তু আৰু লগৰ এটা আছে এছাৰ কমেডি ক্লাব তো জিনক কলচাৰ ভাইভনীয়াত আমাৰ ভাইৰ এটা চেনেল আছে চবে ছাবস্ক্ৰাইব কৰা আৰু আজি আমাৰ ভাইক লগ পাই বহুত বেছি ভাল লাগছে ইউটিউব অসম জিন্দাবাদ জয় অসম থেংক ইউ ছ' মাছ চবে ছাপোৰ্ট কৰা বাই মানে একেলগে আৰু দাদাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক যদি নতুনকৈ আহিছে মোৰ ফালৰ পৰা হ'লেও দীপুজ ব্লগ আৰু আগলৈ যাবলৈ অলপ সহায় কৰক অলপ ঠিক আছে ধন্যবাদ এতিয়া প্ৰথম বনাই আছে মানে হাঁহৰ মাংসটো হোৱাৰ পিছত বনাব ছাগলী মাংসৰ পিছত এইটো এতিয়া ভাজি এটা বনাই আছে ভাজিটো হোৱাৰ পিছত তাতে বনাব মাছ তাৰপিছত বনাব ভাত টাইম বহুত লাগিব আৰু মানে আমাৰ হাঁহ মাংস হোৱাই নাই আহাত বহুত দেৰি হৈছে আৰু জাগা পোৱা নাছিলোঁ জাগা বিচৰাতে বহুত টাইম গ'ল এতিয়া আৰম্ভ কৰিছোঁ আৰু
ইয়াত বেছি ভিডিঅ' কৰিব পৰা নাই মানে চাৰিওফালে গান চলি আছে শুভেচ্ছা জনাইছোঁ আৰু মাঘ বিহুৰ শুভেচ্ছা জনাইছোঁ আৰু ডিপুজ ব্লগ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰিব চাব লাইক কৰিব কমেণ্ট কৰিব চ' বেষ্ট নিউজ থাকিলে থেংক ইউ Always winning, check the scope. I'm only losing control. Oh. ছাগলী এইটো মই বিলানী চাবা ছাগলী ছাগলী আপুনি ছাগলী নাখায় নেকি মই ছাগলী নাখাওঁ খালি কাৰ্ডত কি পিছ পৰিছে গম নাপাওঁ আন্ধাৰে মন্ধাৰে দিছোঁতো মোকো লাগিব তুমি হাঁহ মাংস নোখোৱা নেকি দমদমাত ৰখিছোঁ মানে দমদমাত আমি চাহ খালোঁ গোটেইকেইটাই মানে নাই আমি কেইটামানহে আছোঁ এটা কথা কি হৈছে জানে এইটো হেৰিটো যে চাউণ্ড ছেটৰ এইটো মানে ব্লুটুথটো এইটো নাই এইটো ভিতৰত কোনোবাই এইটো নোহোৱা কৰিছে আৰু এইটো পাছফালৰ এইটো চিটটো দেখিছেনে চিটটো এনেকুৱা অৱস্থা আৰু তাতকৈ ডাঙৰ কথা এটা মানে যিটো আমাৰ মানে বনোৱা মানুহ লৈ গৈছিলোঁ আমি সেই মানুহকেইটা আমি আমিনগাঁও পাৰ এই চেকগেটত আমি নামিলোঁ মানে চাহ খাম বুলি ভাবিলোঁ তাৰপিছত চাহ খাই পেলাই আমি চাহ নামিলোঁ তাৰপৰা আমি চাহ নাখালোঁ আমি উঠি আহিলোঁ আমাৰ যিকেইটা মানে হেৰি ভাত চাত বনোৱা মানুহ আছিল সিহঁতে গম নাপাল সিহঁত চাহ খাব সোমাই গ'ল সিহঁত ৰৈ গ'ল আমি গুচি আহিলোঁ এতিয়া দমদমা পালোঁ আমি আহি পেলাই এতিয়া গম পালোঁ যে সিহঁত আমাৰ গাড়ীত নাই তাৰপিছত আমি এতিয়া আৰু আমিনগাঁও যাম যাই পেলাই সিহঁতক আমিনগাঁৱৰ পৰা উঠাই পেলাই আমি আৰু আহিম এতিয়া 10:30 বাজিল দেৰি হ'ল অকণমান মানে ঘূৰিব লগা হ'ল আমিতো ডিমুতে নামিলোঁ ময়ূৰ আৰু মই ডিমুত নামিলোঁ বাকী ডিম্পুহঁততো এইবাৰ ৰঙিয়া যাব ৰঙিয়াৰ পৰা আৰু নলবাৰী যাব সিহঁতৰতো 11:30মান বাজিব 11:30 বাজিলে 11টামানতো বাজিবই সিহঁতৰ ভাল লাগিল এনেকুৱা এক্সপিৰিয়েঞ্চ এটা নতুন এক্সপিৰিয়েঞ্চ মোৰ কাৰণে মানে এনেকৈ যোৱা নাছিলোঁ আৰু গোটেইবিলাক আপোনাৰ ভূষণ দা তাৰপিছত ডিম্পু তাৰপিছত মনোজ ভাই এনেকৈ বহুতকেইটা নীলোৎপল দা গোটেইকেইটা লগ পালোঁ আজি লগ পাই ভাল লাগিল এনেকুৱাকৈ আগতে লগ পোৱা নাছিলোঁ ডিম্পুক লগ পাইছিলোঁ বাকীকেইটা লগ পোৱা নাছিলোঁ আজি প্ৰথম লগ পালোঁ ভাল লাগিল গোটেইকেইটাই ডাঙৰ দিয়কচোন ইউটিউবাৰ এতিয়া মই নতুনকৈ ষ্টাৰ্ট কৰিছোঁ আৰম্ভ কৰিছোঁ কেনেকুৱা বা হৈছে নাজানো আপোনালোকে অলপ সহায় কৰক মোৰো অলপ মানে ছাবস্ক্ৰাইবাৰ বাঢ়াই দিয়ক আপোনালোকে সেইখিনি হেল্প কৰক ভিডিঅ'টো কেনেকুৱা পালে জনাব যদি চাই ভাল পাইছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটো নতুন আহিছে ছাবস্ক্ৰাইব কৰি পেলাই বেল আইকনটো দাবাব এতিয়া ৰাখিছোঁ আৰু লগ পাম এটা নতুন ভিডিঅ'ৰ সৈতে তেতিয়ালৈকে বাই বাই জয় অসম জয় হিন্দ বাই বাই